আসাম জব ফ'কাছ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা জিকে পাৰ্ট আনিছোঁ, য'ত ছায়েন্সৰো কিছুমান প্ৰশ্ন উত্তৰ আছে আৰু জেনেৰেল নলেজৰো কিছুমান প্ৰশ্ন উত্তৰ আছে, পলিটি বা জিঅ'গ্ৰাফি আৰু ছায়েন্সৰ। ভিডিঅ'টো চাই আশা কৰোঁ ভাল পাব আৰু আহি থকা আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ এক্সামৰ কাৰণে অলপ হ'লেও সুবিধা হ'ব। আৰু আমি যিবোৰ প্ৰশ্ন উত্তৰ লৈছোঁ প্ৰায়বোৰ এক্সামত আহি থকা দেখা যায়, আৰু এইবোৰ প্ৰশ্ন উত্তৰ পূৰ্বত অহা প্ৰশ্ন কাকতৰ পৰাই আমি লোৱা হৈছে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈ ভিডিঅ'টো চাব। আৰু যদি চেনেলটো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আহি থকা আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ড এক্সামৰ কাৰণে আমি এইটো চেনেলৰ জৰিয়তে গোটেইখিনি টপিক মেথছৰ আমি কভাৰ কৰি দিম আৰু একেবাৰে শ্বৰ্ট ট্ৰিকত দিম। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, আজি প্ৰথম প্ৰশ্নটো হৈছে, ভাস্কৰ ডি গামা ভাৰতত কেতিয়া প্ৰৱেশ কৰিছিল? ভাস্কৰ ডা গামা ভাৰতত কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1498 চনত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি। আৰু ক'ত আহিছিল? এইটো পৰ্তুগালৰ মানুহ আহিছিল। এইটো ক'ত আহিছিল? ভাৰতত আহিছিল, পৰ্তুগালৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ সমাধিস্থল ক'ত? মহাত্মা গান্ধীৰ সমাধিস্থল অৰ্থাৎ মহাত্মা গান্ধী যেতিয়া মৃত্যুবৰণ কৰিছিল, তেওঁৰ নশ্বৰ দেহটো ক'ত শেষ যিটো আমাৰ জ্বলাই দিয়া হয়, এইটো মহাত্মা গান্ধীৰ সমাধিস্থল। মহাত্মা গান্ধীৰ সমাধিস্থল আছিল ৰাজঘাট। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জিলা কেইখন? বৰ্তমান অসমৰ জিলা কেইখন? আমি কেইদিনমান আগত সকলোৱে গম পাওঁ 4খন জিলা কমাই দিয়াৰ ফলত বৰ্তমান অসমৰ জিলা হৈছে 31খন। আগতে কিমান আছিল? আগতে আছিল 35। এতিয়া বৰ্তমান কিমান হৈছে? 31খন। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। আগতে কেইখন আছিল? 5খন। আৰু নতুনকৈ 2খন হৈছে। এখন হ'ল ৰায়মনা আৰু এখন হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইটো 2টা। নেক্সট 5 নম্বৰ কুৱেশ্যন, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? আৰু চিপাহী বিদ্ৰোহ হৈছিল, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 1857 চনত। আৰু চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? মংগল পাণ্ডে। আৰু ক'ৰ পৰা ষ্টাৰ্টিং হৈছিল এইটো যুদ্ধটো? মিৰত। নেক্সট কুৱেশ্যন, কলিকতা কোনটো নদীৰ পাৰত অৱস্থিত? কলিকতা চহৰটো কোনখন নদীৰ কাষত অৱস্থিত, অৰ্থাৎ কোনখন নদীৰ ওচৰত আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, হুগলী। হুগলী নদীৰ পাৰত কলিকতা চহৰখন অৱস্থিত। আৰু ইয়াতে যিটো আছে অপশ্যন চি, দামোদৰ নদী, এইটো বেংগলৰ চোক বুলি কোৱা হয়। নেক্সট, দিল্লীৰ পুৰণা নাম কি? দিল্লীৰ পুৰণা নাম কি আছিল? অপশ্যন এ, ইন্দ্ৰপ্ৰস্থ। নেক্সট কুৱেশ্যন 8 নম্বৰ এইবাৰ হ'ব, কথকলি কোনটো ৰাজ্যৰ লগত জড়িত নৃত্য? কথকলি কোনখন ৰাজ্যৰ লগত এইটো জড়িত উৎসৱটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, কেৰেলা ৰাজ্যৰ লগত। নেক্সট কুৱেশ্যন, হৈছে আমাৰ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? এইটো হ'ব লাগিছিল প্ৰথম। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1500 এইটো নহয়। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526, অপশ্যন এ। নেক্সট কুৱেশ্যন 10 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ দল কেতিয়া স্থাপন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ দল কেতিয়া স্থাপিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি,
ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি। ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড 1919 চনত হৈছিল আৰু এইটো ক'ত হৈছিল? পাঞ্জাৱৰ অমৃতসৰত হৈছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সঘনাই আহি থকা দেখা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দিল্লী চলো শ্লোগানটো কোনে দিছিল? দিল্লী চলো শ্লোগানটো দিছিল সুভাষ চন্দ্ৰ বোস। অপশ্যন সি। নেক্সট কুৱেশ্যন, পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 চনত। অপশ্যন বি। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ উপগ্ৰহ নাই? সৌৰজগতৰ আমি জানো বৰ্তমান 8টা গ্ৰহ আছে, ইয়াৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি। বুধ গ্ৰহ আৰু এটা আছে, এইটো হ'ল কি? শুক্ৰ। শুক্ৰ আৰু বুধ গ্ৰহৰ উপগ্ৰহ নাই। নেক্সট কুৱেশ্যন, 15 নম্বৰ, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়? হেলিৰ ধূমকেতুটো কিমান বছৰ মূৰে মূৰে ওলায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 76 ইয়াৰ্ছ। 76 বছৰ মূৰে মূৰে এইটো আৱিৰ্ভাৱ হয়। 16 নম্বৰ, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল অপশ্যন বি, 1942 চনত। নেক্সট কুৱেশ্যন, সৌৰজগতৰ ডাঙৰ গ্ৰহ কোনটো? সৌৰজগতৰ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি। তাৰপিছত কোনটো আহিব? এইটো 1 নম্বৰত আছে। তাৰপিছত আছে শনি, এইটো 2 নম্বৰত। মানুহৰ বৈজ্ঞানিক নাম কি? মানুহৰ বৈজ্ঞানিক নাম হৈছে অপশ্যন এ, হোমো চেপিয়েন্স। নেক্সট কুৱেশ্যন আজিৰ, মানৱ শৰীৰত কিমান হাড় থাকে? মানৱ শৰীৰত কিমানডাল হাড় থাকে? মানৱ শৰীৰত মুঠ কিমানডাল হাড় থাকে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 206। মুঠ আজি 19টা প্ৰশ্ন উত্তৰ আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে, আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আহি থকা ফৰেষ্ট গাৰ্ড, আছাম পুলিচৰ গোটেইখিনি টপিক আমি এইটো চেনেলৰ জৰিয়তে কভাৰ কৰি দিম। ধন্যবাদ।